তেখেতকৈ মোমাই ডাঙৰ নহয় আৰু একেদিনাই গড় বান্ধি দিছিল। সেয়া হৈছে লাচিত বৰফুকন। সেইটো আজি আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত মই কৈছোঁ। আজি মই গুৱাহাটীত এটা ভাল প্লেটফৰ্মত আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চাকি আপোনালোকে চীনা মাটিৰ পৰা চাকি বনোৱা দেখিছে আৰু কিবা কিবি বনোৱা দেখিছে, কিন্তু আজি এনেকুৱা এটা কলাকাৰৰ মাজত আহিছোঁ আপোনালোকে খুব কমেই দেখিছে। আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু একবাৰ ট্ৰাই কৰিলোঁ। বহুত ইউনিক হ'ব, বহুত ইউনিক হ'ব, বহুত ভাল লাগিল। মই এনেকুৱা এটা ঠাইত আহিম বুলি ভাবা নাছিলোঁ কেতিয়াও, আৰু বহুত মোৰ আশা আছিল এনেকুৱা মানে প্লেটফৰ্ম আৰু এনেকুৱা কলাকাৰৰ মাজত আহিছে উপস্থিত হ'ম। বহুত সুন্দৰ, বহুত ভাল লাগিছে। সেইটো হৈছে আমাৰ পথাৰৰ মাটিও নহয়, যিটো পথাৰৰ মাটি তাৰ এক তৰপ কাটি দিয়া হয়। এক তৰপ কাটাৰ পিছত বহুত কষ্ট দি অলপমান মাটি ওলাব লাগে, তাৰ পৰা মাটি উৎপন্ন হয়। সেই মাটিৰ পৰা এইবিলাক কলাকাৰে আৰ্টিষ্টে উৎপন্ন কৰে এটা মূৰ্তি লৈ। এনেকুৱা মূৰ্তি বনাইছে দেখি মই আচৰিত হৈ গৈছোঁ। এই হৈছে লাচিত। প্ৰত্যেকটা মূৰ্তি চাই থাকক কিমান সুন্দৰ। এইটো হৈছে ভুপেনহাজৰিকা মূৰ্তি হয়, আৰু প্ৰতিটা মূৰ্তি এনেকুৱাকৈ বনাইছে। ইয়াতে যিটো মানে কাঠেৰে বনাইছে চাংলুং চুকাফা য'ত আহিছে, সেই চুকাফাত তাতে চাংলুং চুকাফা য'ত আহিছে তাতে এই মূৰ্তিটো বনোৱা হ'ব, আৰু কিবা লাখ টকাৰ মূৰ্তি হ'ব বোলে এইটো। আৰু এইটো মূৰ্তি যিটো মই মাটিটো দেখুৱালোঁ, সেই মাটিটো পূৰা একদম মাৰি লৈ পূৰা এইটো পৃথক কৰি এই মেচিনেৰে বনাই একদম পূৰা আৰ্ট কৰি ল'ব। তাৰপিছত আৰু মেচিনেৰে কাটি পেলাই তাৰ পৰা এই আৰু নতুনকৈ লগাব, তাত ফাইবাৰ কৰি লগাব। এইটো হৈছে বীৰ লাচিতৰ মূৰ্তি। ইমান যে সুন্দৰকৈ আৰ্টিষ্ট কৰিব পাৰে, যেন হুবহু যেন এটা প্ৰতিমূৰ্তিহে। চববিলাক বস্তু ইউনিক হৈছে, বহুত ধুনীয়া, তাৰ ক'বৰ ভাষা নাই। চাওক কিমান সুন্দৰ, যেন কেমেৰা ফটোহে সেনেকুৱা যেন লাগিছে। কি বুলি ক'ম, আৰ্টিষ্টজনক ধন্যবাদ দিছোঁ। নামটো মই উল্লেখ নকৰোঁ, উল্লেখ কৰিলে বেয়া কথা হ'ব। আৰু বহুত ভাল লাগিলে আহি ইয়াতে। প্ৰত্যেকটা মূৰ্তি ইমান সুন্দৰকৈ সজাইছে, আৰু মানুহজন অসম বিখ্যাত হয়, অসম বিখ্যাত বুলি ক'ব লাগিব। বহুত ভাল লাগিল। গোটেইবিলাক মূৰ্তি দেখুৱাইছোঁ মই যিমান পাৰোঁ, চাই থাকক আপোনালোকে। আৰু ইয়াতে বহুত ধুনীয়া ইউনিক বস্তু বনাই থৈ দিছে। এইবিলাক অৰ্ডাৰ আছে, আহি লৈ যাব। কেতিয়া লৈ যায় ক'ব নোৱাৰি, নিৰ্ধাৰিত সময় নাই। ধুনীয়া ইমান সুন্দৰ আৰ্টিষ্ট কৰিছে, চববিলাক বস্তুৱে বহুত ভাল লাগিছে, খুব ভাল লাগিছে, ক'বৰ ভাষা নাই। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। এইটো আমাৰ জাতিৰ পিতা বাপু দেশ স্বাধীন কৰি গৈছিল, হিন্দু মুছলিম এক কৰি গৈছিল। বহুত সুন্দৰ লাগিল আহি ইয়াতে, ইমান ভাল লাগিল ক'বৰ ভাষা নাই।